তো মোৰ ফালৰ পৰা এই দাদাজনক এইখিনি জন্মদিনৰ গিফ্ট একবাৰ ধন্যবাদ বুলি কোৱা। ধন্যবাদ ধন্যবাদ খাব হা দিয়ক খালি দিয়ক দিয়ক যাওক। তো ফাইনেলি ৰাইজ দাদাকো এটা দি দিলোঁ। আপোনাৰ বয়স কিমান মান হৈছে? আপোনাৰ 22 কিমান বয়স হৈছে। চ' এই হালনিটোৰ পৰাই মানে একদম আহি আছে খুৰাই কষ্ট কৰি। তো আমি খুৰাক ৰখালোঁ। খুৰাক মোৰ ফালৰ পৰা এটা উপহাৰ দিম। তো মোৰ জন্মদিন বুলি আপোনাক এইটো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো বহুত বেছি ভাল। তো ফাইনেলি ৰাইজ আজি হৈছে মোৰ জন্মদিন আৰু আজি ফাৰ্ষ্ট টাইম আহিলোঁ বৰপেটা সত্ৰত। এয়া আপোনালোকে দেখিব পাৰিছে বৰপেটা সত্ৰ। আৰু ৰাইজ আজি কি কৰোঁ কি নকৰোঁ সকলোবোৰ আপোনালোকক দেখাব চেষ্টা কৰিম। তো ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম। আৰু মোৰ লগত এয়া মণি ভাই আছে। মণি ভাইৰ আজি 3 নম্বৰ ভিডিঅ' হ'ব মোৰ লগত ৰাইজ, 3 নম্বৰ ভিডিঅ'। তো ৰাইজ আজিৰ ভিডিঅ'টো অলপমান ইউনিক টাইপৰ হ'ব হা ৰাইজ। মানে আগৰ পৰা মোৰ এটা আশা আছিল। চ' সেই আশাটো মানে পূৰণ কৰিম আজি। চ' কি আশা আপোনালোকক দেখাব চেষ্টা কৰিম। তো ভিডিঅ'টো ৰাইজ শেষলৈকে চাই থাকক। তো ব'লক আমি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। তো ব'লক। ফাইনেলি বৰপেটা সত্ৰৰ পৰা বাহিৰত আহি গ'লোঁ আৰু ইয়াৰ পৰা আমি যাওঁ। তো যাই থাকক ব'লক ৰাইজ। এয়া আপোনালোকে দেখিব পাৰিছে, চাওক মণি ভাই আগে আগে আৰু মই পিছে পিছে। তো ৰাইজ এইবাৰ আহিছিলোঁ মই আমাৰ শিৱবাৰী মন্দিৰত। তো মহাদেৱৰ মন্দিৰত আহিছিলোঁ যিহেতু আজি সোমবাৰ। তো তাকে এটা সেৱা কৰিলোঁ। তো যিকোনো হওক ৰাইজ আজিৰ ভিডিঅ'টো ৰাইজ মানে গেপছ লৈ কৰি আছোঁ, কাৰণ ভিডিঅ'টো অলপমান লম্বা হ'ব যিহেতু ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একদম ৰাতিলৈকে হ'ব। তো আপোনালোকে চাই থাকক ৰাইজ, অলপ বেয়া হ'লেও যাতে ক্ষমা কৰি দিয়ে আৰু চাই থাকক। এইবাৰ আহিলোঁ মই হনুমান মন্দিৰত আৰু হনুমান মন্দিৰত এটা সেৱা কৰি ল'লোঁ। তো হনুমান মন্দিৰৰ পৰা এইবাৰ আমি আগলৈকে যাই আছোঁ আৰু ব'লক। ফাইনেলি মোৰ জন্মদিনৰ দিনা মানে কিছু মানুহক মানে অলপমান মানে সহায় মানে কি ক'ম ৰাইজ, অলপ নিজৰ ফালৰ পৰা কিবা এটা দিব বিচাৰিছিলোঁ। চ' বেলেগ দিবাৰ কাৰণে সেনেহেন বস্তুও নাই। চ' সেইকাৰণে ভাবিছোঁ কি অলপমান কৰি মানে পেকেট লাঞ্চত কিছু খাদ্য বস্তু দিম বুলি ভাবিছিলোঁ। চ' তাকে মই এই খাদ্য লৈ আহিছোঁ। তো এয়া পেকেট লাঞ্চৰ ভিতৰত দি দিছোঁ মই চিংৰা, বুন্দিয়াল লাৰু, লালমোহন আৰু কালাকন। আৰু লগতে ৰাইজ আছে পানীৰ বটলো আছে এটা কৰি। চ' এইখিনি খাদ্য দিম। মানে কি হ'ল ৰাইজ, ইমান বেছি দিব নোৱাৰোঁ, কিন্তু মোৰ ফালৰ পৰা মানে মই নিজে মানে যিখিনি পাৰোঁ সেইখিনি দিব চেষ্টা কৰিছোঁ। তো এইখিনি বস্তু মই কাক দিম কাক নিদিম সেইখিনি আপোনালোকে চাই থাকিব। মই ভিডিঅ' বনাই আপোনালোকক দেখাব চেষ্টা কৰিম। তো ৰাইজ চাই থাকক ভিডিঅ'টো ব'লক। ফাইনেলি আমাৰ প্ৰথমটো এজন দাদাক দিলোঁ আৰু দাদাই মানে বাহ লৈ আহিছে এখন ঠেলাত। তো যি হওক দাদাই মানে বহুত কষ্ট কৰি আহি আছে আৰু সেইফালৰ পৰা মানে সেই নামনিটোৰ পৰা মানে একলা মানে যাই আছে। এইটো দাদা আপোনালোকে দেখা পাইছে কিজানি, সেইটো দাদাই মানে যাই আছে। চ' দাদাক এটা পেকেট লাঞ্চ দিলোঁ আৰু লগতে আমাৰ একজন খুৰা আহিছে আৰু এইজন খুৰা। তো খুৰা আপোনাৰ খবৰ কেনে? ভাল নহয় ন? 6 বছৰ হ'ল আপোনাৰ ল'ৰাটো মৰছে। এটা আপি বিয়া দিছে ন? আৰু আপুনি বৰ্তমান একলাই এই চিলিণ্ডাৰ কৰি খাই আছে আৰু হয় দিয়ক হয় দিয়ক। আপোনাৰ বয়স কিমান মান হৈছে? আপোনাৰ 22 কিমান বয়স হৈছে। চ' খুৰাৰ মানে 22 কিমান বয়স হৈছে। 22 বছৰতে এই খুৰাই মানে ভৰ্তি চিলিণ্ডাৰৰ হোম ডেলিভাৰী কৰে ন খুৰা ঘৰত? তো ঘৰে ঘৰে মানে হোম ডেলিভাৰী কৰে। এয়া চাই লওক এই হালনিটোৰ পৰাই মানে একদম আহি আছে খুৰাই কষ্ট কৰি। তো আমি খুৰাক ৰখালোঁ আৰু আজি মোৰ বাৰ্থডে হিচাপত খুৰাক মোৰ ফালৰ পৰা এটা উপহাৰ দিম। মোৰ ফালৰ পৰা মোৰ জন্মদিন বুলি আপোনাক এইটো আমি আহিছিলোঁ বাৰাদিৰ ফালে আৰু বাৰাদিৰ ফালে আহোঁতে মানে এজন দাদা আৰু এজন খুৰাক লাগ পালোঁ। তো সেই দাদা আৰু খুৰা দুজনক দুটা পেকেট লাঞ্চ দিলোঁ। ৰাইজ আমি ইয়াতে ৰখি দিছোঁ আৰু এজন মানুহ আহি আছে ৰাইজ। এইটো মানুহটো কিজানি সকলোৱে চিনি পায় আমাৰ বৰপেটা টাউনৰ মানুহখিনি। এইজন মানুহ আপোনালোকে চিনি পায় নে নাপায় বা নাজানো, কিন্তু এয়া গম পাইছেনে? দাদা ৰ'ব দাদা এক ছেকেণ্ড। এইজন হৈছে দাদা। এইজন দাদাক আপোনালোকে কিজানি চিনি পায় আৰু দাদাই ঘূৰি থাকে। চ' মোৰ বাৰ্থডে বুলি আজি দাদাকো কিবা এটা দিওঁ। তো দি দিয়া। ইফালে আমাৰ মণি ভাই বাহিৰ কৰি আছে, চাই লওক। এটা পানীৰ বটল দিয়া তো মোৰ ফালৰ পৰা এই দাদাজনক এইখিনি জন্মদিনৰ গিফ্ট একবাৰ ধন্যবাদ বুলি কোৱা। ধন্যবাদ ধন্যবাদ কৈ দিয়া। মোৰ জন্মদিন কি দিবা? এটা আশীৰ্বাদ দিয়া। আজি মোৰ জন্মদিন কওক মোৰ ভাল হ'ব। ভাল হৈ যায় ন? দিয়ক যাওক। লগ পালোঁ এই দাদাই মানে ভাঙালোৱা বিক্ৰী কৰি আছে। তো দাদা ৰাতিপুৱাৰ পৰা কেনেহেন বিক্ৰী বাৰ্তা আজি? এই আহিলিয়াক মাত্ৰ
এইটো মাল পুৰা আনছে উঠাই একদম আজি মোৰ জন্মদিন এই মোৰ জন্মদিন বুলি আপোনাক মই এটা উপহাৰ দিলো লওক আপুনি ঘৰত যাই খাব হা দিয়ক খালি দিয়ক দিয়ক যাওক তো ফাইনেলি ৰাইজ দাদাকো এটা দি দিলোঁ আৰু ইয়াৰ পৰা বৰ্তমান যাওঁ আমি আৰু কেইটামানক দিওঁ দি কিনে আৰু সমাপ্ত কৰোঁ ৰাইজ তো ৰাইজ ফাইনেলি হৈ গ'ল ৰাতি আৰু বৰ্তমান আহিছোঁ মই চানি ভাইৰ দোকানত আৰু এয়া হৈছে চানি ভাইৰ দোকানখন এয়া চাই লওক ইয়াতে কি হৈছে আপোনালোকক কৈ আছোঁ এয়া ভাই চানি ভাই এইটো এই ফালে চা বাহ আৰু মানে নগদো আছে আৰু মানে যি হওক আজি মানে এখন আমি খানা খাম না তো খানাখন খাম যিহেতু অলপমান কিবা কিবি নিব আহিছোঁ আৰু কেক এখনো কাটিম তো কেকখনো ক'ৰ পৰা আহে আপোনালোকক কৈ আছোঁ কেকখন এইৰ পৰা আহিব এইৰ পৰা জিয়া এইটো টাচ কৰিছে আৰু ৰাইজ ইয়াতে আহিলোঁ মানে অলপমান কেকৰ বস্তু নিব আহিছিলোঁ কাৰণ আমাৰ এয়া জীয়াই মানে কেক বনাই না চ' সেইকাৰণে মানে কিবা বস্তু লগা হৈছিল আৰু ইফালে দি বেলুনো চাই আছোঁ মানে বেলুন চেলুন ল'ম আৰু ক'ত খানা খাম আপোনালোকতো কমেই আৰু ফাইনেলি আমি আহি গ'লোঁ ৰুমত আৰু এয়া আমাৰ বন্ধুসকল এইবাৰ আমি এইখন কেক কাটিম আৰু আমাৰ খানাটো অলপমান মানে ইউনিক টাইপৰ তো ইফালে চাওক আমি এটা ধুনীয়া টিমপাতৰ ৰুমত আছোঁ আৰু ৰুমত মানে ইউনিক হিচাপত বহুতে মানে বেলেগ এটা চিষ্টেমত কাটে তো মোৰ ফালৰটো পৰা মানে বেলেগ এটা চিষ্টেমত এইখন কাটিম হেপী বাৰ্থডে তো এইফালে কেক আৰু এইফালে ভাইলোক পুৰা একদম এয়া চাই লওক ইফালে চানি ভাই ইফালে মণ্ডল ভাই ৰাকেশ ইংলিছ পাৰ্থ ঋতুল আৰু ইফালে নগদ ইফালে অভি ভাই আৰু ইফালে প্ৰবাল আৰু এইফালে আছে অনুপ অভি তো ইফালে আছে মই তো এইবাৰ আমি কেকখন কাটি লওঁ তো চাই যাওঁ আৰু এইখানে হৈছে কেক আৰু এয়া ভাইলোকে চাওক একদম মানে বেলেগৰ বাৰ্থডেত ৰাইজ একদম মানে অত্যাচাৰ কৰি দিয়ে কিন্তু আহাক মানে কৈ লৈছো না আগতে আমি আছো ফাইনেলি আমাৰ খানা কমপ্লিট হৈ গেল আৰু মানে কি হ'ল জানে না ৰাইজ কেকখন কাটি মানে মোৰ অৱস্থা বেয়া হৈ গৈছিল একদম তো তাকে একদম এইবাৰ চাওক কেনেহেন অৱস্থাত আছো তো যি হওক আমাৰ খানা কমপ্লিট হৈ গেল আৰু এইবাৰ খানাটোত আপোনালোকে একদম বেয়া নাপাব ৰাইজ মোৰ বাৰ্থডে হিচাপত কি কম আৰু ৰাইজ ইমান লেতেৰা হৈছে আৰু কি কম ক'ব লগা ভাষা নাই তাৰমানে এনে হৈছে তো এইবাৰ চাওক ৰাইজ একদম ঘুটমিটা আন্দাজ চাওক এই গামছা চামচা হাতত লৈ ৰখি আছো মই কাৰণ মুখৰ পৰা মানে কেকৰ ক্ৰীম গুচি আছো কি কম আৰু আপোনালোকক খানাই হৈছে না বাৰ্থডে হৈছে একো গমে নাপাওঁ ৰাইজ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ ইফালে আমাৰ ভাইলোকে চাওক লাইট চাইট নুমে দিলাক আৰু এইটো ৰুমত আমি আগে পাছে খানা খাওঁ আপোনালোকে জানে এইটো ৰুমত মই আগে পাছে খানা খাওঁ তো আজি সমাপ্ত দিওঁ ৰাইজ আৰু বেলেগ ভিডিঅ'ত লগ পাম দিয়ক আজি মানে বহুত লেতেৰা হৈছে ৰাইজ কি কম মানে পাপে কৰিছিলোঁ না কিয় কৰিছিলোঁ নাজানো আৰু মুঠতে কিবা এটা লেতেৰা হৈছে ৰাইজ পলাও যাই লিটা চাউল হৈছে ৰাইজ কি কম আৰু আপোনালোকক যদি আপোনালোকৰ চাই ভাল লাগছে আজি ভিডিঅ'টো তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰবা নাপাহৰিব বলক আমি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ